গুড মৰ্ণিং, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ বাৰু। সকলোকে মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব। ব'লক তেন্তে আজি আছে ছানডে। কি কৰোঁ আজি ছানডে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এনেকৈ কি কৰোঁ নকৰোঁ সকলোখিনি অকণমান হ'লেও দেখুৱাব চেষ্টা কৰিম। কিবা এটা যদি ভাল কিবা এটা দেখুৱাব পাৰোঁ তেন্তে মোৰো ভাল লাগিব। অকণমান কাহ হৈছে, মানে অকণমান চৰ্দি ভাৱ আহিছে, কিয়নো বৰষুণ এইকেইদিন কণ্টিনিউ বৰষুণ পৰি আছে। গৰমৰ মাজতো জুন মাহ হৈছে যদিও বৰষুণ কণ্টিনিউ বৰষুণ আমাৰ ইয়াত। আপোনালোকৰ ফালেও বৰষুণ আছেনে বাৰু? ব'লকচোন, আমাৰ এজন আলহী বহি আছে সন্মুখত, দেখুৱাম আপোনালোকো কোননো সেই আলহীজন। ব'লক তেন্তে। পুৱাই আলহী আহিছে, এইটো ডেকা ল'ৰা। বৰ জানেনে, আমাক যে পানী দিয়ে দাদাজন, সেই দাদাজনৰ 2 নম্বৰ ল'ৰাটো। তোমাৰ ঘৰ ক'ত কৈ দিয়া? বুন্দাত। গুৱাহাটীৰ বুন্দাত ঘৰ ন? আজি আমাৰ ঘৰত ফুৰিব আহিছা? দেউতাকে থৈ গৈছে। অকণমান সময় বহা এতিয়া ন, দেউতা অহালৈকে। তোমাৰ নামটো কোৱা, কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী দিৱজ্যোতি কলিতা। ধুনীয়া নাম। মই এতিয়া কিয় ভিডিঅ' কৰিছোঁ গম পাইছানে? ইউটিউবত দিম, তুমি চাবা, ঠিক আছে? বিচনা মাৰাই নাই, মানে ৰাতিপুৱা উঠি কাম বন কৰি ৰুটি বনালোঁ। ৰুটি চাহ খাই, কাৰণ তেওঁ ঘৰত আছে আজি। ৰুটি চাহ খাই আজৰি হ'লোঁ। ৰুটি চাহ আৰু অমলেট কৰি দিলোঁ। তেওঁ মানে অমলেটে ৰুটিয়ে খাই ভাল পায়, মই নাখালোঁ, মই তেওঁক কৰি দিলোঁ আৰু খালে। এতিয়া খাই তেওঁ গৈছে কিবা বজাৰ আনিবলৈ। এতিয়া চাওকচোন পিছফালে বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব দেই, কাৰণ মই বিচনা পাৰিমহে এতিয়া। জাষ্ট ভিডিঅ' এটা কৰি লৈছোঁ, মানে এটা ভিডিঅ' কৰি লৈছোঁ, তাৰপিছত মই কামখিনি আৰম্ভ কৰিম। তেতিয়াহ'লে বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব প্লিজ, ঠিক আছে? তেন্তে চাই থাকিব মোৰ ভিডিঅ'টো। এতিয়া বনাব লৈছোঁ কলপচলা আৰু লোকেল মুৰ্গী ৰেচিপি। আজি এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এয়া মই কলপচলা কাটিব আৰম্ভ কৰি দিলোঁ, কাটি আছোঁ এতিয়া কলপচলাটো। বুঢ়া হয়, অকণমানহে ৰৈছেগৈ কাটোতে। হ'ব, আমাৰ মানুহ বেছি নহয়, এয়াই হ'ব যথেষ্ট। তাৰপিছত তেওঁ আনিছে লোকেল মুৰ্গী। ৰেচিপিটো বনাম, আপোনালোকক দেখুৱাম, চাই থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইফালে পচলা কুটা হ'ল, এইফালে হৈছে লোকেল চিকেন, এইফালে আন এটা ৰেচিপি বনাম, এইফালে পিঁয়াজ কুটি লোৱা হৈছে, এইফালে মছলা পেষ্ট কৰি লোৱা হ'ল। এয়া এতিয়া তেল গৰম হৈছে, গৰম তেলত বুটকিলা তেজপাত দি লোৱা হৈছে। তাৰপিছত অলপ পিঁয়াজ দি ভজা হৈছে। আন এটা ৰেচিপি দেখুৱাব গৈ আছোঁ আপোনালোকক। ৰঙালাও আগ আৰু কঁঠাল গুটিৰে সৈতে মচুমাহৰ সৈতে ৰেচিপি এটা, একদম চিম্পুল হয়, গৰমৰ দিনত খাই খুবেই ভাল লাগে। সেইটো বনাম বুলি তেওঁ ক'লে আজি, সেয়েহে বজাৰৰ পৰা গোটেইখিনি বস্তু কিনি আনিলে। এয়া তেওঁ বনাইছে, আজি তেওঁ বনাইছে ৰেচিপিটো। চাই থাকিব তেন্তে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। এয়া তেওঁ গোটেইখিনি বস্তু দি প্ৰয়োজন অনুসাৰে হালধি দিলে, এইফালে সোৱাদ অনুসাৰে তেওঁ নিমখ দিছে, আৰু এই গোটেইখিনি দি পেলাই ইয়াত মছলাৰ কোনো কথা আহি নপৰে, সেয়েহে নিমখ হালধি দিয়ে লৰাই দিব পৰা গৈছে। একদম চিম্পুল হয়, অতি সহজে বনাব পাৰি, অতি কম সময়ৰ ভিতৰতে। খাই কিন্তু খুবেই ভাল লাগে। আমি প্ৰায়ে খাওঁ গৰমৰ দিনত, এনেকৈ অলপ গৰম পানী দিলে বেছি ভাল হয় সোৱাদটো। এতিয়া উতলিলে তৰকাৰীটো হৈ যাব। এয়া উতলিলে আঞ্জাখিনি। তাৰপিছত এইখিনি যেতিয়া নমোৱা হ'ব, তেতিয়া তাক অলপ ধনিয়া পাত দিলে বেছি সোৱাদ হয়। যেতিয়া উতল আহিব, এয়া ধনিয়া পাত দিয়া হ'ল তাত। যেতিয়া উতল আহিলে এতিয়া নমাই থ'ব পৰা যাব। এতিয়া মই আপোনালোকক কলপচলাৰে সৈতে লোকেল চিকেনৰ ৰেচিপিটো দেখুৱাব গৈ আছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। এয়া গৰম তেলত তেজপাত দিয়া হ'ল, লং দিয়া হ'ল, ইলাচি দিয়া হৈছে। এনেকৈ দি ল'লে তেলত সোৱাদটো ভাল হয়। মাংসখিনি সকলোখিনি দি লোৱা হৈছে। তাৰপিছত পিঁয়াজখিনি দিয়া হৈছে, মিহি মিহিকৈ কুটি থোৱা, দি পেলাই অলপ সময় ভাজিব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিলে বেছি ভাল হয় সোৱাদটো। ভাজিলোঁ, তাৰপিছত জিৰা জালুকৰ আদা নহৰু পেষ্ট আছিলে গোটেইখিনি দি দিলোঁ। দি পেলাই এইখিনি অকণমান কালাৰটো চেঞ্জ হোৱালৈকে ভাজি থাকিব লাগিব এনেকৈ। এতিয়া এনেকৈ ভাজি থকা হৈছে, আৰু জিৰা জালুকৰ গোন্ধটো অহালৈকে
ভাজি থকা হৈছে। এতিয়া ৰেডি কৰা মছলাখিনি দিয়া হ'ল। এয়া হালধি গুড়ি দিয়া হ'ল, এয়া জিৰা গুড়ি অকণমান দিয়া হ'ল, এইফালে জালুকৰ গুড়ি অকণমান দিয়া হ'ল, এইপিনে চিকেন মছলা গুড়ি অকণমান দিয়া হ'ল, এইফালে ধনিয়া গুড়ি অকণমান দিয়া হ'ল, এইফালে মিৰ্চি জলকীয়া গুড়ি, এইফালে নিমখ দিয়া হ'ল। গোটেইখিনি দিয়া হ'ল। দি পেলাই আকৌ ভালদৰে লৰাই থকা হ'ল অলপ সময়লৈকে। এনেকৈ অকণমান সময় ভাজি হোৱাৰ পিছত মছলাখিনিত ধুই থোৱা মাংসখিনি দিয়া হ'ল। দি পেলাই অকণমান লৰাই পেলাই ঢাকন মাৰি দিয়া হ'ব। এনেকৈ মাংসখিনি লৰাই আছোঁ। মছলাখিনি সোমাই যোৱাকৈ মাংসখিনি ভালদৰে লৰাব লাগিব। আমি তাৰমানে আলুটো সিজোৱা খাওঁ। বইল কৰি থোৱা আলুটো এনেকৈ দি ল'লোঁ। আৰু যিসকলে বইল আলু দি খাই বেয়া পায় তেওঁলোকে ডাইৰেক্ট আলুটো দিব পাৰে। আচলতে বইল আলুতকৈ ডাইৰেক্ট আলুটো দিলেহে মাংসত খাই বেছি ভাল লাগে, নহয় জানো? কিন্তু আমি বইল আলুৱে দিওঁ প্ৰায় মাংসত। এনেকৈ দি পেলাই আকৌ অকণমান সময় লৰোৱা হ'ল। তাৰপিছত ইয়াতে কাটি থোৱা কলপচলাখিনি দিয়া যাব। এতিয়ালৈকে কলপচলাখিনি দিয়া হোৱা নাই, এতিয়া দিব পৰা হ'ব আৰু লাহে লাহে। এতিয়া কাটি থোৱা কলপচলাখিনি লোকেল চিকেনত দি দিয়া হ'ল। এতিয়া প্ৰায় ৰেচিপিটো হৈছে আৰু অকণমান সময়ৰ পিছত কমপ্লিট হৈ যাব। এনেদৰে পচলাখিনি দি আকৌ এবাৰ ভাজিব লাগিব, মানে অলপ সময় ভাজি থাকিব লাগিব পচলাখিনি সিজালৈকে। পচলাও সিজিব, এইফালে মাংসও সিজি আহিব। তাৰপিছত আমাৰ ৰেচিপিটো সম্পূৰ্ণ হৈ যাব। মোৰ মানুহজনে বনাইছে আজি, মই বনোৱা নাই আৰু, কিন্তু সহায় কৰি দিছোঁ অকণমান। তেওঁ বনাইছে বোলে, বন্ধৰ দিন তেওঁ ক'লে মই বনাওঁ দিয়া, সেই বনাইছে। আৰু 1 টকীয়া এডাল ষ্টেণ্ডৰ কাহিনী, মোবাইল ষ্টেণ্ড এডাল আহি পাইছে আজি। আপোনালোকক দেখুৱাম, মই কাহিনীটো ক'ম বাৰু পিছত দেই। এতিয়া কিন্তু ৰেচিপিটো বনাই আছোঁ যে তাকহে দেখুৱাবলৈ আহিছোঁ মই। আৰু 1 টকীয়া মোবাইল ষ্টেণ্ডৰ কাহিনীটো মই অকণমান পিছত ক'ম, আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বাৰু। এয়া চাওকচোন, তেওঁ বনাই আছে ষ্টেণ্ড ৰাখি একদম পূৰা। আমাৰ মাংস প্ৰায় ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল। আমি গৰম মছলাৰ সলনি অলপমান কুটি কুটি ধনিয়া দি নমাই দিয়া হ'ল। এয়া খাব পৰা হৈছে আৰু আমি এতিয়া পৰিৱেশন কৰিম। এতিয়া আমি এয়া খাব লৈছোঁ। তৃপ্তিৰে এসাঁজ দেওবৰীয়া দিন। ৰেচিপিটো কেনেকুৱা পালে জনাবচোন। আজিলৈ আহিছোঁ তেন্তে, লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে।